ঢকুৱাখানাত পুৱাই অঘটন তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এটি কিশোৰৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাহপৰা গাঁৱৰ তিনিআলিতে সংঘটিত হয় এই দুৰ্ঘটনাটো। গাঁওখনৰ অমূল্য দিহিঙীয়া আৰু পল্লৱী দিহিঙীয়াৰ একমাত্ৰ 11 বছৰীয়া পুত্ৰ জিতুল দিহিঙীয়াৰ বাইকৰ প্ৰচণ্ড খুন্দাত আঘাতপ্ৰাপ্ত হোৱাত 108 জৰুৰী সেৱাৰ জৰিয়তে ঢকুৱাখানা চিভিল হস্পিটেললৈ অনা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে চিকিৎসালয়ত জিতুলক। খবৰ অনুসৰি বাইকে খুন্দিয়াই থিতাতে নিহত কৰা 7ম শ্ৰেণীৰ এইগৰাকী জিতুল দিহিঙীয়াই পিতৃক সৰিয়হৰ বস্তা দিবলৈ পথাৰলৈ চাইকেলেৰে যাওঁতে ৰাজপথৰ ওপৰতে AS294587 নম্বৰৰ বাইকখনৰ খুন্দাত মৃত্যুক সাৱটি লয় এইগৰাকী কণমানিয়ে। আজি পুৱা 6 বজাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো। ইপিনে বাইক চালকজনৰ নাম মহিচন্দ্ৰ দত্ত বুলি জানিব পৰা গৈছে আৰু বাসুদেৱ থানৰ সমীপৰ বাসিন্দা মহিচন্দ্ৰ দত্ত। আৰক্ষীয়ে জব্দ কৰিছে বাইকখনৰ লগতে চালক মহি দত্তক।